Hey guys, welcome back to my channel. This is Tina and you are watching Fernweh Assam vlog. So, আজি আমি আহিছো জয়সাগৰত অৱস্থিত Aqua Park. তো গোটে সমগ্ৰ দৃশ্য দেখাম বহুত ৰ'দ দিছে আজি। তো গোটে ভিডিওটো চাব যদি ভাল লাগে তেনেহলে লাইক কৰি দিব। আপোনালোকৰ এটা লাইকে মোক বহুত বেছি মোটিভেট কৰিব নতুন ভিডিও বনাবলৈ আৰু যদি চেনেলটো ভাল লাগে তেনেহলে সাবস্ক্রাইব কৰি দিব। এতিয়া আমি সোমাই আহিছো জয়সাগৰ হেৰিটেজ বা Aqua Parkৰ ভিতৰলৈ। আপুনি যি বুলি কয় জয়সাগৰ হেৰিটেজ বুলি ক'ব পাৰে বা Aqua Park। তো দেখিছে চাৰিওকাষৰ দৃশ্য আৰু এইফালে যদি যায় তাত আপুনি এফালে বটিং কৰি আছে আৰু লগতে ইয়াত ফটো শ্বুটো কৰে আৰু প্ৰি ৱেডিং ফটোজ আই থিংক ইয়াত বহুত ভাল হ'ব যদি আপোনালোকে কোনোবা আহিব বিচাৰে দেন ইয়াত আহিব পাৰে। আৰু ইয়াৰ আচলতে জয়সাগৰ পুখুৰীৰ কাষতে এই পাৰ্কখন বনোৱা হৈছে। চাৰিওফালে গ্ৰীনি এৰিয়া। তো এইফালে গ'লে আপোনালোকে দেখিব যে এটা সৰু ঘৰ টাইপৰ বনাই থৈছে। তো তাত চাৰিখনকৈ চেয়াৰ দিছে বহিবৰ কাৰণে বা আপুনি মুকলিতেও বহিব পাৰে, মুকলিত বহাৰ সুবিধাও আছে আৰু বা ভিতৰত বহিও আপুনি খোৱাৰ অৰ্ডাৰ কৰিব পাৰে যি খাব বিচাৰে। তো এইফালে দেখিছে কিমান ধুনীয়া পৰিৱেশ আৰু পানীত ডাৱৰখিনি এনেকৈ প্ৰতিফলিত হৈ আছে। মোৰ খুবেই ভাল লাগিছে যেন ডাৱৰখিনিহে পানীত উপঙি আছে এনেকুৱা লাগিছে দেখিবৰ কাৰণে। আৰু আচলতে মই ইয়াত অহাৰ আগতে ভাবিছিলোঁ এখন বহুত ডাঙৰ এৰিয়াত বনাই থোৱা হৈছে, কিন্তু অহাৰ পাছত গম পালোঁ যে কম এৰিয়াতে বহুত ধুনীয়াকৈ এইখন বনাইছে আৰু আচলতে যিটো মেইনটেনেঞ্চ সেইটো ভালকৈ কৰি ৰাখিছে। সেইফালে দেখিছে আপোনালোকে ছোৱালীকেইজনীয়ে বটিং কৰি আছে, আমিও যাম চাগে বটিং কৰিবলৈ। আৰু এইফালে দুটা পোৱালীয়ে খেলি আছে। খেলাৰ তেনেকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে বিশেষ সুবিধা নাই যদিও দুখন ঝুলনা আৰু এইফালে খেলিবৰ কাৰণে অকণমান আৰু দিছে। যদি সৰু ল'ৰা ছোৱালী কোনোবা আহে তেতিয়াহ'লে ইয়াত খেলিব পাৰে। যিহেতু কাষতে জয়সাগৰ পুখুৰীটো, তো সেই জয়সাগৰ পুখুৰীটোৱে পাৰ্কখনৰ সৌন্দৰ্যতা আৰু বেছি বৃদ্ধি কৰিছে। আচলতে পুখুৰীৰ ওপৰত যি দলঙৰ নিচিনাকৈ এনেকৈ বনাই থোৱা আছে তাত ফটোশ্বুট কৰিবলৈ যায় বা এইফালে বটিঙৰ সুবিধা, সেইকাৰণে মানুহখিনি ইয়ালৈ বেছিকৈ আকৰ্ষিত হয় আৰু ময়ো সেইকাৰণে চাবলৈ আহিছিলোঁ পাৰ্কখন আচলতে কেনেকুৱা কি। আৰু দেখিছে মই বটিং কৰি আছোঁ। আচলতে সেইটো টাইমত যেতিয়া মই বটিং কৰি আছিলোঁ, যেতিয়া অলপ মানে দূৰলৈ আহিলেও মোৰ বহুত ভয় লাগিছিলে, কাৰণ তাত বহাৰ সুবিধা আছিলে 4টা, বাট লগত আৰু বা মাহঁত গৈছিলে যদিও সিহঁত ভয় কৰিলে উঠিবৰ কাৰণে। তো ভাগিন আৰু মই উঠিছিলোঁ। তো মোৰ ৰিয়েকশ্যন দেখি গম পোৱা যায় কেনেকুৱা ফিল হৈছিলে সেইটো টাইমত। আৰু মোৰ যথেষ্ট ভয় লাগিছিলে কাৰণ লগত আৰু কোনোবা ডাঙৰ এজন বা বেলেগ মানুহ এজন থকা হ'লেও ভাল লাগিল হয়। বাট যেতিয়া মাজমজিয়া পাইছোঁগৈ পানীত মোৰ বহুত বেছি ভয় লাগিছিলে। আৰু যিটো 45 মিনিটৰ কাৰণে দিয়ে, এখন বটত 200কৈ চাৰ্জ কৰে সিহঁতে। তো মই মাজমজিয়া নোপোৱাৰ আগতে নাই জল্দি ৰিটাৰ্ণ হওঁ আৰু ইয়াৰ পৰা এনেকুৱা ফিল হৈছিলে। আৰু খুব বেছি আমি 10 মিনিট বটিং কৰিছিলোঁ আৰু তাৰপাছত আমি গুচি আহিছিলোঁ। আৰু এতিয়া বটিং কৰি আমি গৈ আছোঁ চাহ খাবলৈ। আচলতে চাহ প্ৰথমতে অৰ্ডাৰ দিয়া হৈছিলে, তো চাহ চাগে ঠাণ্ডাই হৈছে আমি বটিং কৰি আহোঁতে। তো এনেকৈ বহাৰ সুবিধা দেখিছে কিমান ধুনীয়াকৈ কৰি ৰাখিছে। তো এয়া আমাৰ কাৰণে চাহ থৈ দিয়া আছে, চাহ লগত ভেজ পকৰা, ঠাণ্ডাই হৈছে আৰু তথাপিও খাওঁ। তো ফাইনেলি এতিয়া আমি গৈ আছোঁ, তাৰ পৰা ওলাইছোঁ আৰু। তো মই সন্মুখত দেখিছোঁ জয়সাগৰ দৌল। তো তাত এতিয়া সোমাবলৈ সময় নাই বাৰু। আগত ভাগিন গৈ আছে খোজকাঢ়ি, তো মই পাছে গৈ আছোঁ আৰু মাহঁত আগবাঢ়িছে অলৰেডি। তো জয়সাগৰ দৌলটো দেখিছে আপোনালোকে। আহিম ইয়াত বেলেগ এদিনাখন, এতিয়া সোমাবলৈ সময় নাই যিহেতু বহুত দেৰি হৈ গৈছে, তাতে ৰ'দো বহুত আজি। ফাইনেলি আমি ওলালোঁ এতিয়া Aqua পাৰ্কৰ পৰা। তো গাড়ীৰ কাৰণে গৈ আছোঁ। এতিয়া আহিছোঁ ভাত খাবলৈ হোটেলত। তো ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে নাপাহৰিব এটা লাইক কৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, লাভ ইউ, বাই বাই।